खुलुमबाय बड'लेण्ड निउज 24 आव नोंथांमोनखौ बरायबाय तामुलपुर जिल्लानि सिङाव थानाय भारत भुटान सीमा ओनसोलनि महेन्द्रनगर 1 नं दङार गामियाव थांनाय मोनायाव हाग्रानि मैदेर फालोआ गामियाव हाबनानै न' बां सिफायलाङो मैदेर फालोआ अखा हाबाय थानायाव बेराफारसे मोब्लिब गैथ'यैनि जाहोनावबो गामियाव हाबना उदखार खालामनानै मैदेर फालोआ मोनगु नखराव खहा खालामलाङो যোৱাকালি ৰাতি প্ৰায় 10:30-11টামান বজাত আমাৰ এই মহেন্দ্ৰনগৰ গাঁৱত এটি বনৰীয়া হাতীৰ জাক সোমাই আহে প্ৰায় 6টাৰ পৰা 7টা হাতী আছিল চাগে জাকটোক ঠিক সেই সময়ত এটা ধাৰাসাৰ বৰষুণো হৈ আছিল যাৰ ফলত বিজুলীও নাছিলে বিজুলী নথকাৰ ফলত মানুহখিনি ওলাব পৰা নাই আৰু আমাৰ হাতীয়ে মোটামুটি মহেন্দ্ৰনগৰ গাঁৱৰ 9টা ঘৰ ভাঙি তহিলঙৰ সৃষ্টি কৰে 9টা পৰিয়ালৰ ঘৰ ভাঙিছে ঘৰ ভাঙি ধান চাউল হৰিহ ঘৰৰ আজবাব বস্তুসমূহ একেবাৰে ভাঙি তছনছ কৰি পেলাইছে গতিকে মই ফৰেষ্ট বিভাগক অনুৰোধ জনাইছো গভৰ্ণমেণ্টক অনুৰোধ জনাইছো আপোনালোকে আহি অলপ পৰিদৰ্শন কৰিলে ভাল হয় কিয়নো যিখিনি মানুহৰ ঘৰ ভাঙিছে আটাইকেইজন মানুহে গৰীব দুখীয়া পৰিয়াল গতিকে আপোনালোকে আহি চালে ভাল হয় আৰু ফৰেষ্ট বিভাগক আমি অনুৰোধ জনাইছো আপোনালোকে অন্তত বৰ্ডাৰ এৰিয়াখিনি অলপ যদি আপোনালোকে ৰাতি পহৰাৰ ব্যৱস্থা কৰে আমাৰ কাৰণে খুব ভাল হয় বুলি আমি অনুভৱ কৰো नोंथांमोना नायगासिनो दंमोन बड'लेण्ड निउज 24 गोजोन्थों